হেল্ল' গাইজ, মই বেদান্ত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলটোলৈ। আপোনালোকে চাই আছে আছামিজ টেক। তো গাইজ, আহক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, আপোনালোকক আজি মই বতাবলৈ গৈ আছোঁ যে আমি এটা মোবাইল ফোনত কেনেকৈ দুটা হোৱাটছএপ একাউণ্ট খুলিব পাৰোঁ। ঠিক আছে, তেন্তে দেৰি নকৰোঁ, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আপোনালোকে আন একো কৰিব নালাগে, জাষ্ট নিজৰ ছেটিংছত যাওক। মোবাইলৰ ছেটিংছত যোৱাৰ পাছত আপোনালোকে একেবাৰে তলত দেখা পাব তলৰ পৰা 5 নম্বৰত ডুৱেল এপছ লিখা আছে। এই ডুৱেল এপছটোত এবাৰ টিপিব। ডুৱেল এপছটোত টিপাৰ পাছত আপোনালোকে এনেদৰে এখন পেজ দেখা পাব। ইয়াত চব এপ আপোনালোকে দেখা পাব আৰু এপটোৰ কাষতে এটা সৰু আইকন আছে। চাওকচোন, প্ৰতিটো এপৰ কাষতে এটা সৰু আইকন আছে। সেই আইকনটো বৰ্তমান অফ হৈ আছে। যদি আপুনি সেই আইকনটো অন কৰি দিয়ে, তেতিয়া আপোনাৰ হোম স্ক্ৰীনত দুটা এপ দেখা পাব। যিটো এপৰে আপুনি আইকনটো অন কৰে, সেইটো এপৰে সেইটো এপে দুটা দেখা পাব। যদি মই এতিয়া ইয়াত হোৱাটছএপটো দুটা কৰি দিওঁ, মানে হোৱাটছএপটো অন কৰি দিওঁ, তেতিয়া আপুনি মোৰ হোম স্ক্ৰীনত হোৱাটছএপ দুটা দেখা পাব। এতিয়া হোৱাটছএপটোতো মই অন কৰি দিছোঁ। এতিয়া আমি চাওঁচোন, আহক। ইয়াতে এটা হোৱাটছএপ আপোনালোকে নিশ্চয় দেখা পাইছে এইখন স্ক্ৰীনতে। এই তলত একেবাৰে তলৰ শাৰীটোত এইফালে এটা হোৱাটছএপ ইয়াত আছে আৰু এইফালে এইটো এটা হোৱাটছএপ। চাওক, খালি ইয়াৰ চিম্বলটো অলপ বেলেগ। এই চিম্বলটো অলপমান বেলেগ। ইয়াতো এটা হোৱাটছএপ ক্ৰিয়েট হৈ গৈছে। তো এনেকৈ আপোনালোকে নিজৰ মোবাইলত দুটা হোৱাটছএপ একাউণ্ট খুলিব পাৰে। আপোনালোকে চাওক, এইটো হোৱাটছএপ একাউণ্ট মই অলৰেডি খুলি থৈছোঁ। তো ইয়াত চাব পাৰে এইটো হোৱাটছএপ একাউণ্ট খোলা আছে। আৰু এতিয়া যিটো নতুনকৈ বনাইছোঁ, এই চিনটো আছে, এইটোত এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এইটোত আপোনালোকে চাব পাৰে, এইটো এতিয়ালৈকে খোলা নাই। এইটো এগ্ৰি এণ্ড কণ্টিনিউ কৰি আপোনালোকে এই হোৱাটছএপ একাউণ্টটো খুলিব পাৰে। বন্ধুসকল, এইটোৱে আছিল ভিডিঅ'টো। যদি আপোনালোকে হোৱাটছএপ একাউণ্ট খুলিব নাজানে, তেতিয়া মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে কেনেকৈ হোৱাটছএপ একাউণ্ট খুলিব পাৰোঁ। তো তাত গৈও আপোনালোকে অসমীয়াত চাব পাৰে যে হোৱাটছএপ একাউণ্ট মই কেনেকৈ খুলিব পাৰোঁ। বন্ধুসকল, মই আপোনালোকক জনাব বিচাৰোঁ যে এইটো মোৰ চেনেলটোৰ প্ৰথমটো ভিডিঅ'। প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।